প্ৰথমতে মই আপোনাৰ সকলোকে বিটিচি বাকী ৰাইজৰ হৈ আপোনালোকক আজিৰ এই বড়ো অফিচ একৰ্ডৰ যিটো চেৰিমনিয়েল ফাংচন ইয়াত উপস্থিত হোৱাৰ কাৰণে মই মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। সঁচাকৈ এই চুক্তিৰ দ্বাৰা আমাৰ বিটিচি অঞ্চলত পাৰ্মানেণ্ট এটা মানে আৰ্মছ ফ্ৰী জোন বুলি আমি ক'ব পাৰে। আগত বড়ো সমাজত বহুত বছৰৰ পৰা এই অস্ত্ৰধাৰী সংগঠন আছিলে বা আজি এই চুক্তিৰ দ্বাৰা আমাৰ এই বিটিচি অঞ্চলত বা বড়ো সমাজত যেটো আৰ্মছ যেটো কালচাৰ এইটো শেষ কৰিব পাৰিছোঁ। একমাত্ৰ আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চেষ্টাত আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ ডাঙৰীয়াৰ নেতৃত্বত আজি বড়ো সমাজত এই চাৰিটা গোটটো এক গোট হৈ পেলাই আপচুৰ লগত একেলগে চুক্তি কৰিব পৰাটো আমাৰ কাৰণে বিটিচি বাসী ৰাইজৰ কাৰণে তথা অসমবাসী ৰাইজৰ কাৰণে তথা সকলো জাতি জনগোষ্ঠীৰ কাৰণে এইটো বহুত ভাল এটা চিম্বল হিষ্টৰিক এটা চিম্বল হৈ গ'ল। যেন আমি মুঠতে এই যিটো এই একৰ্ডটো যে আমাৰ মাজত বড়ো সমাজত এই আৰ্মছ বুলি বস্তুটো আমি শেষ কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে আমি বহুত আমি ধন্যবাদ দিবই লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। যেন হওক আমি ইয়াত NDFB বি সাবৰাইগা, NDFB গোবিন্দ বসুমতাৰী, NDFB ৰঞ্জন দৈমাৰী, NDFB ধীৰেন বড়োৰ নেতৃত্বত যিটো চুক্তি হৈ গ'ল লগতে আপচু যিটো চুক্তি হৈ গ'ল এই চুক্তিৰ দ্বাৰা আমাৰ বড়ো সমাজত তথা বিটিচি অঞ্চলত শান্তি আহিব। আৰু এই চুক্তিৰ দ্বাৰা অকল বড়োসকল নহয়, এই চুক্তিৰ দ্বাৰা বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে কোনো চিন্তা কৰিব লগা নাই। বেংগলী হওক কোনো চিন্তা কৰিব লগা নাই, মুছলিম হওক, গাৰো হওক, ৰাভা হওক, আদিবাসী হওক, হিন্দীভাষী হওক, সবে আমাৰ বিটিচিৰ বাসী ৰাইজ। আমি আগত যেনেকৈ আছে ভৱিষ্যতো আমি একেলগে থাকি পেলাই এই বিটিচিৰ উন্নতিৰ কাৰণে আমি কাম কৰি যাম। কোনো ভয় কৰিব লগা নাই। এই চুক্তি অকল বড়োসকলৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই চুক্তিটো সমানে অৱদান দিব, সমানেও আমি উন্নতি হ'ব। যিকোনো জাতিৰ কোনো লেংগুৱেজ কোনো কালচাৰ ডিফাইন নহ'ব, সকলোৱে একেলগে আমি কাম কৰি যাম। কথা সিটি কোনো ভয় কৰিব লগা নাই। বেংগলী হওক, হিন্দীভাষী হওক, আদিবাসী হওক, গাৰো, ৰাভা, মুছলিম সবে একেলগে আমি কাম কৰি যাম বিটিচিৰ উন্নয়নৰ কাৰণে। আৰু আপোনালোকে অসমত আজি 4 বছৰ হৈ গ'ল, অসমত বিজেপি চৰকাৰে 4 বছৰ হৈ গ'ল। 4 বছৰৰ ভিতৰত বিটিচি অঞ্চলত কি হৈছে কি হোৱা নাই আপোনালোকে দেখিবলৈ পাইছে। ইঞ্জিনিয়াৰিং কলেজ ওদালগুৰি, কোকৰাঝাৰ, মেডিকেল কলেজ কোকৰাঝাৰ, ইউনিভাৰ্চিটি কোকৰাঝাৰ আৰু কোকৰাঝাৰৰ ফৰেষ্ট চিৰাঙত ফৰেষ্ট স্কুল, কোকৰাঝাৰত স্পৰ্টছ কলেজ, এইবিলাক আমাৰ বিজেপি চৰকাৰ অহাৰ পিছতহে আমি বিটিচিৰ এইবিলাক পাবলৈ সক্ষম হৈছে। सर पहले हम कांग्रेस के साथ इतना साल बैठा था लेकिन ऐसा नहीं मिला। 7 साल में देखो असम में बीजेपी सरकार आने का बाद हम क्या क्या मिला। बहुत मिला है, वो होने वाला तो और है पैसा आपको और हमको 3 साल के लिए 1500 रुपया दिया, 5 साल के लिए 1.5 से अच्छा था 2500। जो भी हो आप 2016 में कोकराझार में आया था, आप बोला रूपसी एयरपोर्ट बना के देंगे, हो गया, अभी खुलने वाला है, खत्म हो गया काम रूपसी एयरपोर्ट।
और इसके बाद आपने बोला था CIT को डीम यूनिवर्सिटी बनाएंगे, डीम यूनिवर्सिटी हो गया, डीम यूनिवर्सिटी हो गया। और हमारा मांगना यह है ये डीम यूनिवर्सिटी को नेशनल इंस्टीट्यूट ऑफ इम्पोर्टेंस इसमें लेके जाने से और ज़्यादा अच्छा ये है। और ये साथ मेरा एक रिक्वेस्ट है, NDP लोग आज छुट्टी किया है, उन लोग का रिहैबिलिटेशन भी जल्दी हो जाओ। और पहले BLG लोग का जो केस था वो जो सिस्टम से केस हाइनास हो नॉन हाइनास हो खत्म हो गया हमारा, तो NDP का भी ऐसे हो जाओ, NDP का भी ऐसे ही होना चाहिए, हाइनास हो नॉन हाइनास हो। हमारा एक रिक्वेस्ट है। तो टाइम भी है, टाइम गैला रायजोफोर जायखिजाया मेरला समय दं, आराम से मेरला समय मेरला समय आछे आमार माजे आमी खाली मेरला मिटिं करि सिन्था करिब नालागे सब कथा कइ दिब दे आराम से बहुत समय आछे आमार अकल आजि नहय भबिष्यते आरो लग पाइ थाकिब इलेक्शन आइ आछे सरकार आसाम में BJP होगा 2021 में भी आराम से और ये 2020 का BTC में सरकार बनाएगा बस। ठीक है, नमस्कार।